morning and welcome back to my YouTube channel. আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল আৰু মোৰো ভাল। তো আজি মানে মই মৰ্নিং ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আৰু এতিয়া বাজিছে মানে 7টা আৰু মানে আমাৰ ঘৰত আজি স্পেচিয়েল এটা বস্তু বনাই থকা হৈছে। তো আপোনালোকক এইটো বস্তুনো কি দেখুৱাম, মানে বলকচোন পাকঘৰলৈ যাওঁ কি বনাই আছে বাৰু। ইয়াত চাব পাৰে মোৰ হাতত আছে কি মানে বৰকল। তো এই কলটোৰে মানে আমি কল পিঠা বনাম মানে একচুৱেলি। তো বলকচোন চাওঁ ভিডিঅ'টো আৰম্ভ কৰিলে কি কয়। মানে পিঠা বনাই থকা হৈছে, বায়ে বনাই আছে আৰু এনেকৈ কলপাত এখনত মানে পিঠাগুড়ি আৰু কলৰ যিটো মিক্স মানে পেষ্ট হয় সেইটো মানে আৰু কলপাতে দিছে, এনেকৈ বেলি আছে এতিয়া। আৰু মানে এইটো জুই হলাত এনেদৰে তাৰপিছত এইটো ৰূপ পাবগৈ। এই দুখন সিজি আছে এতিয়া লাহে লাহেকৈ। পিঠাবোৰ চাব পাৰি ইয়াত জুই ধৰি মানে এনেকৈ আৰু মাটিৰ ঘৰত মানে জুইত বনালে বেছিকৈ মানে টেষ্টি হয় আৰু সেইবাবে যিহেতুকে আমি আজি আলহী খাব যাম ন, সেইকাৰণে বেছিকৈ মানে কলপাত কাটি ৰখা হৈছে আৰু এনেদৰে মানে বনাই আছে আৰু ইয়াত চাব পাৰে পিঠাখন এতিয়া সম্পূৰ্ণ হৈ গ'ল। গৰম গৰম কলপিঠা বুলি কোৱা হয় ইয়াক। মই বৰ্তমান এতিয়া মানে কলপিঠাখন খাব ওলাইছোঁ। আপোনালোকে খাব এনেদৰে কলপিঠাখনে মানে ভাল লাগে আৰু টেষ্টি হয়। এতিয়া আলহী খাবলৈ পিঠা পনা লৈ যাবলৈ ওলাইছোঁ, যিহেতুকে আলহী খালে খালী হাতে যাব নাপায়। তো এতিয়া আমি লৈ যাই আছোঁ আৰু কিবা এটা ৰঙালাও আজিলৈকে যে মানে খানাটো খোৱাহে কথা আৰু। এতিয়া আমি এনেকৈ সাজি কাচি গৈ আছোঁ আৰু আলহী খাবলৈ। গুড আফটাৰনুন। আৰু মই বৰ্তমান আহি পালোঁ আলহীৰ ঘৰত আৰু আলহীৰ ঘৰত মই বৰ্তমান ৰাস্তাত আছোঁ। আৰু চাব পাৰে পৰিৱেশটো কি সুন্দৰ, এটা মানে ডাঙৰ পুখুৰী আছে আৰু সেইপিনে মানে ঘৰটো আছে, দেখুৱাই দি আছোঁ। এইটো ভিতৰলৈ চাওঁ বলকচোন, চাম ভিতৰলৈ বলকচোন কি কি কৰি আছে মানে দেখুৱাওঁ আপোনালোকক। মই আজি আহিছোঁ মামীহঁতৰ ঘৰলৈ, তো দেখুৱাই আছোঁ। এইডাল আছে ওচৰত মানে মধুৰিআম গছ লাগিছে, ওপৰত পকি আছে, তাৰপিছত খাব লাগিব। গৈ আছোঁ আৰু ইপিনে মানে এখন অটোখন থৈ দিছে আৰু ইপিনে মানে খেৰ আছে আৰু আৰু এইপিনে আহিয়ে মানে ঘৰটো মানে মিস্ত্ৰীয়ে কাম কৰি আছে, যিহেতুকে নতুন ঘৰ বনাই থকা হৈছে। আৰু ইপিনে বালি মানে মিস্ত্ৰীৰ কাম আৰু ওপৰত মিস্ত্ৰীজনে কাম কৰি আছে ঘৰত। এতিয়া মানে যিটো ঘৰটো মানে দেখুৱাই দি আছোঁ, ভিতৰত যিটো বনাই আছে মানে শুনি চালোঁ আৰু কিমানখিনি মানে হ'ল। এতিয়ালৈ যেনিবা কমপ্লিট হোৱা নাই আৰু মানে কাম চলি আছে। আহি পালোঁ। হাই আপুনি কি খবৰ? কি খবৰ আপোনাৰ? এই আমাৰ মামীজি কাম কৰি আছে, বিৰাট কাম কৰি আছোঁ। এইয়া কষ্টটি ম'ম' আছে, ম'ম' এতিয়া কলপিঠা দিছোঁ। আমাৰ বাবু এতিয়া টেষ্ট কৰি ক'ব পিঠাটো কেনে হৈছে। পিঠাটো কেনে হ'ব এতিয়া টেষ্ট কৰি আমাক জনাই দিব বাবুই। জলদি ক পিঠাটো কেনেকুৱা হৈছে বাৰু কৈ দিয়কচোন। টেষ্টি নে বাৰু? টেষ্টি নে? টেষ্টি। এই আমাৰ মামীজিয়ে মানে ভগাই আছে চাহ পিঠা। আমাৰ এতিয়া কি খাই আছে? পিঠা খাই আছে, হয় নে নহয়? পিঠা পিঠা খাই আছে গাইজ গুড আফটাৰনুন। আৰু এতিয়া মানে যিহেতুকে আলহী খাব আহোঁতে মানে দেৰিয়ে হ'ল, ইয়াতে মানে অলপ টাইম থাকিলোঁ আৰু বাৰীখন আপোনালোকক দেখুৱাই আছোঁ। মানে বৰ্তমান আছোঁ মানে এডাল নেমু টেঙাৰ গছত আৰু ইয়াতে নেমু লাগি আছে, দেখুৱাম আপোনালোকক। এইটো বহুতকেইটা লাগি আছে। সেয়া কোমোৰা লাগি
লাগি আছে আৰু এই ওপৰত ৰঙালাও এটা লাগি আছে এখন জলকীয়া গছ জলকীয়া মানে লাগি আছে কেঁচা হৈ আছে মানে জলকীয়া লাগি আছে কেঁচা হৈ আছে বহুত কেইডাল জলকীয়া গছ আছে এয়া চাব পাৰে বহুত কেইটামান জলকীয়া গছ চাৰিওপিনে আৰু ইপিনে অমিতা গছ সেই মানে কিবা কিবি আছে আৰু শাক পাচলিৰে মানে ভৰপূৰ মানে আৰু ইপিনে অমিতা আছে অমিতাটো দেখুৱাই আছোঁ এয়া অমিতা লাগি আছে মানে জলকীয়াৰ এখন বাগান বুলি ক'ব পাৰি আৰু গোটেই জলকীয়া আৰু ইপিনে কলগছ আছে সিপিনে মানে গোটেই মানে বাৰীখন আৰু শাক পাচলিৰে ভৰপূৰ হয় আৰু ডলা এখনত মৰাপাত শুকুৱাই থৈ দিছে আমাৰ আইতাই মানে মৰমতে আপু বুলিয়ে কয় আৰু গাঁৱলীয়া ভাষাত যিহেতুকে আপু বুলিয়ে কোৱা হয়তো আপুৱে আহে আৰু মুখত সকলো ভাল নাপায় এনেকৈ মৰাপাতবিলাক শুকুৱাই থৈ দিছে এই আমাৰ চাকৰি শুই দিছে মামাই এই খা গাইছ পুখুৰীৰ পাৰত আছোঁ আপোনালোকক গোটেই মানে কি আছে কি নাই মানে গোটেই দেখুৱাবলৈ চেষ্টা কৰি মানে দেখুৱাম মানে আৰু যিমানখিনি পাৰোঁ মোৰ হাতত যিমান সময় আছে ঘৰ নোযোৱালৈকে এইপিনে আছে তামোল গছ মানে বেছি ডাঙৰ মানে গছ ডাঙৰ হৈছে আৰু এতিয়ালৈকে লগা নাই মানে পুলি পাৰে পুখুৰীৰ পাৰে ৰুই দিয়া হৈছে আৰু এইপিনে এইবিলাক হ'ল আনাৰস গছৰ পুলি চাইডে মানে ৰুই দিয়া হৈছে এইটো ডাঙৰ পুখুৰী এটা পুখুৰী আৰু এইপিনে এটা পুখুৰী তাৰ পানীৰ কালাৰটো অলপ বেলেগ আৰু এইপিনৰটো অলপ বেলেগ হয় টোটেল মানে দুটা পুখুৰী আছে আৰু ইটো মানে বেছি ডাঙৰ নহয় কিন্তু অলপ মিডিয়াম হয় আৰু কিন্তু এইটো বিৰাট দ হয় আৰু সেই চাব পাৰে তামোলৰ মানে সেনেকৈ দলং এখন দিয়া আছে মানে চাব মানে পাৰা যায় বাট ভয় লাগে অকণমান আৰু এইপিনে চাব পাৰে আনাৰস লাগি আছে সুন্দৰভাৱে এটা কি সুন্দৰ পৰিৱেশ মানে ভাল লাগিছে আৰু বহুত দিনৰ মূৰত যিহেতুকে আহিছোঁ মানে শাক পাচলি মানে যি লাগে আৰু গোটেই মানে ভৰপূৰ আৰু এইপিনে চাব পাৰে এইডাল জালুক গছ লাগি আছে ধুনীয়াকৈ থপাথপিছে চাব পাৰে আপোনালোকক চিঙি দেখুৱাই আছোঁ এয়া জালুক গছ এইপিনে এইডাল বহুত ডাঙৰ গছ নামটো নাজানো বাৰু এইপিনে হ'ল এইজোপা কঁঠাল গছ লগা নাই দিয়কচোন এতিয়া নালাগে যিহেতুকে আৰু এইপিনে চাব পাৰে মানে কল লাগি আছে আৰু এইফালে পুখুৰীৰ মানে পাৰে তামোল গছ ৰুই দিছে ডাঙৰ হৈছে কলগছ আৰু এইপিনে কল লাগি আছে কল ফুল এটাও আছে বাৰু মানে যি লাগে আৰু শাকেই লাগে নে তামোলে লাগে গছেই মানে চাবানে নেমু গছেই চাবা মানে গোটেই ভৰপূৰ আৰু পুখুৰীত মানে মাছ পুহি ৰখা হৈছে ডাঙৰ মাছ আছে বাৰু পুখুৰীৰ পৰা গা ধুই আছে বাটত আছোঁ তো মানে বাটত মানে থাকোঁতে ফোনটো আহি পালেহি তাই আহি আছে স্কুলৰ পৰা আমাৰ ফোনটো আহি পালে স্কুলৰ পৰা তাই মানে মই তেতিয়া আহিলোঁ ভোক লাগিছে চাগে বেচেৰীজনী লাজ কৰিছে আকৌ লাজ কেলেই কৰিছে আকৌ তুমি এতিয়া মিঠা আনিছে মোৰ কাৰণে বা আনিছেনে নাই আকৌ এই আমাৰ ধুনু মিঠাই খাব এতিয়া চিপছ খালোঁ যেতিয়া খাবলৈ পাইছোঁ আৰু অহাৰ পৰা এয়া মামাই আমাৰ মধুৰিআম পাৰিব লৈছে তো এতিয়া মই মধুৰিআম খাওঁ মধুৰিআম বুটলি লৈ আনিলোঁ মামাই মানে পাৰি দিলে এতিয়াও মানে পাৰি আছে গছৰ ওপৰত উঠি সেই ওপৰত চাব পাৰে এতিয়া মধুৰিআম খাম বহুত বস্তু খালৈ মানে পেটত মানে জেগা নাই তথাপিও আৰু খাই আছোঁ এই আমাৰ ভণ্টি আৰু এজনী ভণ্টি আহি পালে স্কুলৰ পৰা কি পঢ়ালে বাৰু স্কুলত কি পঢ়ালে কোৱাচোন অকণমান কৈ দিয়া কি পঢ়ালে অসমীয়া ন যা ভাত খাবি যা এতিয়া ফুৰি হাত ধুই যা ৰাখি থোৱা হৈছে যিহেতুকে মামাৰ মানে বক্সৰ লগত মানে জড়িত আৰু যদি কোনো মানে পিকনিক যায় নতুন বছৰ আৰু বিয়া বাৰু যদি কিবা আছে মানে বক্স ইয়াৰ পৰা লৈ যাব পাৰে তো আপোনালোকে কমেণ্টত জনাব কাক বক্স লাগে সেইবোৰ মই থাকি থৈ দিছে তো এতিয়া মই ফাইনেলি মধুৰিআম এটা খাওঁ বাৰু কেনেকুৱা মিঠা আছে মধুৰিআম এনে পিঠাখন ভণ্টিয়ে খাইছে কেনেকুৱা হৈছে পিঠাখন ক এনে খালেই নহ'ব নহয় ইমান কষ্টকৈ বনাই আনিছোঁ ক পিঠাটো কেনেকুৱা হৈছে বাৰু এইয়া ভণ্টি লাজ কৰিছে মানে কিয় লাজ কৰিছে বাৰু তুমি ইমান লাজ নে বতাহ মাৰিছে ওচৰত এখন পথাৰ আছে তো এতিয়া যাওঁ এইজনী আমাৰ ধুনুজনী আমাৰ ধুনু এই ধুনু হাই কৈ দিয়া হাই কি খবৰ আপোনালোকৰ নিশ্চয় ভাল হাই কৈ দিয়া আকৌ হাই লেটছ গো আমি এতিয়া ক'লৈ যাম
দোকান জোৰকেইটা ক'ব পাৰা বেচেৰি কেইজনী আমি এতিয়া দোকানলৈ গৈ আছোঁ এটা কি সুন্দৰ গাঁৱলীয়া ৰাস্তা মানে মাজে মাজে পথাৰৰ মাজে মাজে গৈ আছোঁ তো আপোনালোকক দেখুৱাম যিমানখিনি পাৰোঁ চাই থাকিব ভিডিঅ'টো স্কিপ নকৰিব মিঠাই দোকান আহি পালোঁ মিঠাই খাবা তোমালোকে কি খাবা তুমি কি খাবা চলো এতিয়া আমি দোকানৰ পৰা ঘৰলৈ যাব লৈছোঁ মিঠাই মানে ল'লোঁ আৰু কিবা কিবি এইবাৰ দেখাই দিয়াহে তোমালোকে কি ল'লা এই এইবিলাক লৈ এতিয়া পাৰ্টিটো হ'ব আৰু ভাত আঞ্জাৰ পাৰ্টিটো পিছত হ'ব বাৰু প্ৰথমে এইবিলাক আৰু জাংক ফুড ফাষ্ট ফুড আগত খাব লাগে স্বাস্থ্যৰ কাৰণে ভাল নে হানিকাৰক গৈ আছোঁ পকা ৰাস্তাৰ মানে আৰু সিপিনে গাঁৱৰ পৰা ওলাই আহিলোঁ এতিয়া গৈ আছোঁ আমি এই তিনিজনী আৰু এটা পাছত তুচা আছে আৰু ক'তবা লুকাই থাকিলে গৈ আছোঁ মানে এইবোৰ খাম মানে তাতে মানে আনবক্সিং হ'ব পেকেটবোৰ তো আপোনালোকে চাই থাকিব এতিয়া খাই থকা হৈছে আমাৰ ভণ্টি কেইজনী আমাৰ মিনি পাৰ্টি কেতিয়া আমি খাম তো বলক খাওঁ অলপ খাই দেখুৱাই দিয়াহে মোকো দিয়া এইটো কি মানে এতিয়া খাই আছোঁ আমি খোৱা বোৱা হ'ল আৰু এতিয়া গৈ আছোঁ খালী বটল লৈ ঘৰলৈ গৈ আছোঁ উঠোঁ দে চাব পাৰে আৰু আমাৰ টিকলি কেইজনী এইজনী কেনেকুৱা লাগিছে বাৰু ভাল লাগিছে আৰু এইজনী আমাৰ মাইনা দুজনী সিহঁতে মোৰ মানে কেমেৰা অলপ ফটো হেল্প কৰি দি আছে আৰু সিহঁতক অলপ চকলেট খুৱাই দিম আৰু মানে গোটেই মানে যিমানখিনি পাৰে মানে ফুৰাল আৰু ক'ত কি আছে দেখুৱাল সিহঁতক অশেষ ধন্যবাদ দিব লাগিব নহয় দোকানলৈ ইয়াতে জেৰক্স কৰিব পাৰে আৰু এইবিলাক ডিজে চিজে বক্স চক্স যদি পিকনিক নিউ ইয়াৰ এইবিলাকত পায় আৰু ইয়াতে জেৰক্স কৰিব আহিব পাৰে আৰু কাৰোবাৰ এটা যদি বেমাৰ আজাৰ হৈ আছে ইয়াতে ঔষধ পোৱা যায় আমি কি কৰিব ভাত খাবলৈ ওলাইছোঁ ন এই পিনাৰ দুজনী দেখাই নাপাই চাগে এয়া খাবলৈ লৈছোঁ আমি ভাত খাই এই আমাৰ মুখ ঘৰলৈ লৈ যাম আৰু দি পঠিয়াব মানে যোগাৰ কৰি আছে কি কি দিম কি দিম এতিয়া পিঠা মামীয়ে মানে বনাই দিছে আমাৰ মামী কি খবৰ মামী কওক আকৌ ভাল ভাল বঢ়িয়া ফেণ্টাষ্টিক মানে আপু যাওঁ আৰু তোক লাগিছে নেকি বাৰু মই যাম কাৰণে তোক লাগিছে নেকি দে ভালকে থাকিবা আৰু দেই ভালকে খাবা আমাৰ ঘৰলৈকে যাবা আকৌ ফুৰিবলৈ বাই বাই আমি বাই 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 আমি যাওঁ আৰু বাই 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 আমাৰ ঘৰলৈ যাবা আকৌ চোন দিয়াচোন ধুনু আমাৰ ধুনু বিৰাট ভাল দেই ন ধুনু বাই 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 ক ধুনু বাই বাই দি বাই বাই আমি গৈ আছোঁ ঘৰলৈ ন গাইজ গুড ইভিনিং আৰু এতিয়া আমি গুড ইভিনিং আৰু এইজনে হাই কৈ আছে আৰু ইহঁতে আমাক বাটলৈ থ'ব যাই আছে যিহেতুকে আমি ঘৰলৈ যাম আৰু মানে খোৱা বোৱা হৈ গ'ল এতিয়া ঘৰলৈ যাব বুলি ওলালোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো আজিকালি বাই বাই